तामुलपुर खोन्दो सोलोंथाइ मावख'सिंनि निजरारगाव गेजेर फरायसालिया 15 डिसेम्बर अदेबानि मैयानिफ्राय सानथामनि हाबाफारिजों हिराथि फोरबो फालिदों। 75 बोसोर बाबेनलांनाय निजरारगाव गेजेर फरायसालिनि हिराथि फोरबोनि दिनै नैथि सानाव बायदि बायदि हाबाफारिया जालाङो। गुबुन फारसेथिं हिराथि फोरबो फालिनाय बे फरायसालियाव थोजासे फोरोंगिरि गैयैनि दुखु मोननाय फोरमायो फरायसालिनि गाहाय फोरोंगिरिया। बेनिखायनो फोरोंगिरिनि आंखालाव जोबोर जेंनानि गेजेरजों फरायसाफोरखौ सोलोंथाइ होबोनांगौ जादों होनना बुङो आरो थाबैनो फोरोंगिरि थिसननानै फोरोंगिरिनि आंखालखौ सुफुंनांगौ होनना बुङो। नमस्कार, पुरनी कामरूप जिला तथा बर्तमाনৰ तामुलपुर जिलार अंतर्गत এই পূব দেফালিৰ অঞ্চলৰ অতি পুৰণা বিদ্যালয়, যিখন বিদ্যালয় 1949 চনত স্থাপন হৈছিল, বৰ্তমান 75 বছৰ পদাৰ্পণ কৰিলে। আৰু সেই উপলক্ষে আমি হীৰক জয়ন্তী অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। 3 দিনীয়া কাৰ্যসূচী 15, 16, 17 ডিচেম্বৰ। ইতিমধ্যে যোৱাকালি পতাকা উত্তোলন হ'ল আৰু সাংস্কৃতিক সন্ধিয়া হ'ল। আজি আলোচনা চক্ৰ আছে, নপুৰ্ণি ছাত্ৰ ছাত্ৰীৰ অন্তৰংগ আলাপ হৈ গ'ল, সাংস্কৃতিক সন্ধিয়া আছে, অহাকালি তেনেকুৱা সাংস্কৃতিক শোভাযাত্ৰা আছে, এইবিলাক আছে। যেই নহওক, মই এটাই কথা কৈছোঁ, এইখন পুৰণা বিদ্যালয়, যিখন বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ 8টা শ্ৰেণী আছে, কিন্তু বৰ্তমান নিয়মীয়া বেতনপ্ৰাপ্ত মাত্ৰ আমি 4গৰাকী শিক্ষক আছোঁ আৰু দুগৰাকী শিক্ষক আছে, যি দুগৰাকীৰ অনিয়মীয়া বেতন, যাৰ কাৰণে তেখেতসকলে নিজৰ পৰিয়ালৰ স্বাৰ্থত বিভিন্ন হাজিৰা কামলা কৰিব লগাৰ খাতিৰত তেওঁলোকে আচলতে বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰে পৰিয়ালৰ পোহপাল দিয়াৰ কাৰণে। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক এটাই টানি অনুৰোধ কৰিছোঁ, এইখন এখন পুৰণা বিদ্যালয়, এই পুৰণা বিদ্যালয়খনৰ ঐতিহ্য বজাই ৰাখিবলৈ হ'লে, পুৰণা গৌৰৱ বজাই ৰাখিবলৈ হ'লে আমাক শ্ৰেণী অনুপাতে শিক্ষকৰ যথেষ্ট প্ৰয়োজন। কাৰণ 8টা ক্লাছ, 4গৰাকী শিক্ষকে পাঠদান কৰা যথেষ্ট অসুবিধা হয়। আমি ইমান কষ্ট কৰিবলগীয়া আছে শিক্ষকখিনি, সেইটো আচলতে বিভাগীয় কৰ্তৃপক্ষক আমি টানি অনুৰোধ কৰিছোঁ। আজি যদিও ৰেচিঅ' মতে 30:1 শিক্ষক দিয়ে, 30জন ছাত্ৰ যদি 3টা ক্লাছত থাকে, তেতিয়া কেনেকৈ সেই এজন শিক্ষকে 3টা ক্লাছত কেনেকৈ শিকাব? গতিকে সেই বিভাগীয় কৰ্তৃপক্ষ তথা ৰাজনৈতিক আমি আহ্বান জনাইছোঁ যে শ্ৰেণী অনুপাতে অন্ততঃ আমাক শিক্ষক দিয়ক, পুৰণা ঐতিহ্য বজাই ৰখাৰ কাৰণে আমাক সুবিধা দি দিয়ক। ধন্যবাদ। সমাজৰ কাৰণে এটা এক্সাম্পল হিচাপে থাকি যায়। গতিকে আমি যদি হিষ্ট্ৰী নকৰিলোঁ হয়, ইয়াৰ বিষয়ে কোনে জানিলোঁ হয়? আমি যদি 50 বছৰ দেহে এইটো পাতিব গ'লহেঁতেন, তেতিয়াহ'লে এই 60 বছৰ কথাটো কোনে ক'লেহেঁতেন? গতিকে কিছুমান এক্সাম্পল, কিছুমান আমাৰ যে বৈশিষ্ট্য, এইবিলাক সমাজৰ পৰা নোহোৱা হৈ গ'লহেঁতেন। কিন্তু এতিয়াও যে আমি ধৰি ৰাখিব পাৰিলে, তেতিয়া কিছুমান প্ৰশ্ন যে সুধিছে, যে আগৰ স্মৰণীয় যে ৰিলেটেড কিছুমান কথা আমাৰ ছাৰে ক'লে, এইটো মোৰ খুব ভাল লাগিছে। তাৰমানে আকৌ নষ্টালজি নিচিনা আগৰ সেইবিলাক হিষ্ট্ৰীবিলাক আমি গুচি গৈছোঁ, বা সেইটো আমি মনত পেলাইছোঁ, আমি কেনেকুৱা আছিলোঁ, কেনেকৈ কি গছ আছিলে, বাৰাণ্ডা কেনেকুৱা আছিল, ঘৰটো কেইটা খিৰিকী আছিলে, কয়দি গছ ফুল কি ফুলনি আছিল, কি নাই, কোন শিক্ষকে কি চাইকেল চলাইছিল, কোনে কেনেকুৱা ধৰণৰ আছিল।